মোৰ ওপৰত কিছুমান এলিগেশ্যন অনা হৈছে গতিকে তাৰ এটা স্পষ্টীকৰণ দিবৰ কাৰণে আপোনালোকক মই আজি সকলো আমাৰ বোকাজানৰ সকলো চেনেলক নিমন্ত্ৰণ কৰি আনি মোৰ পৰা মই বিশেষভাৱে অলপ স্পষ্টীকৰণ দিবলগীয়া আছে সেইখিনি আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছোঁ। নিউজ ফাৰ্ষ্ট কাৰ্বি আংলঙৰ চেনেলটোত মানে আমাৰ বোকাজান ডিষ্ট্ৰিক্ট কমিটি KSA এটা এলিগেশ্যন আনিছে যে আমাৰ 1,50,000 টকাৰ যি আমাৰ এক্সকাৰশ্যন ষ্টুডেণ্টৰ যিটো গ্ৰাণ্ট সেই গ্ৰাণ্টটো তেওঁলোকে প্ৰিন্সিপালে আত্মসাত কৰা বুলি এটা এলিগেশ্যন আনিছে। তো এই বিষয়ত মোৰ এটা ক'বলগীয়া আছে যে যিহেতু আমি অথৰিটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এডিশ্যনেল ডাইৰেক্টৰে আমাক ফাণ্ডটো চেংচন দিছিলে আৰু আমি কি কাৰণে এক্সকাৰশ্যন যাব পৰা নাই সেই বিষয়ে আমি এডিশ্যনেল ডাইৰেক্টৰক অৱগত কৰিছোঁ আৰু জানিব পৰা মতে তেওঁলোকে এটা RTI ফাইল কৰিছিলে আৰু সেই RTI ফাইল কৰোঁতে অফিচে মোৰ লগত কমিউনিকেশ্যন কৰিছিলে। তেতিয়া মোক UC খুজিছিলে যে আপোনাৰ 150 UCটো দিব লাগে। তেতিয়া মই কৈছিলোঁ নহয়, মই 150 UCটো আপোনালোকক এইটো কাৰণে দিব নোৱাৰিম যিহেতু আমাৰ এক্সকাৰশ্যনটো হোৱা নাই, সেইকাৰণে আপোনালোকক দিব নোৱাৰিম আৰু টকাটো আমাৰ এক্সকাৰশ্যনৰ টকাটো আমাৰ ইনটেক আছে আৰু যিকোনো সময়ত আমি দিব পাৰিম আৰু সেইটো আমাৰ ল'ৰা ছোৱালীৰ একাডেমিক ছেশ্যনটো চাই পেলাই আমি দিব পাৰিম কাৰণ তেওঁলোকৰ বিভিন্ন পৰীক্ষা কিবা কিবি থাকে, ইলেকশ্যনো হোৱা নাছিলে আমাৰ ষ্টুডেণ্ট ইউনিয়ন বডি আৰু আমাৰ গভৰ্ণিং বডিৰ এটা ডিচিশ্যন আছিলে। এই কথাটো মই গভৰ্ণিং বডিৰ আলোচনা কৰিছিলোঁ। তেখেতসকলে তেতিয়া এটা আমাক কৈছিলে যে এক্সকাৰশ্যনৰ যিটো টকা যিহেতু পুৰণা আমাৰ ইউনিয়ন বডিৰ ইলেকশ্যন হোৱা নাছিলে গতিকে আমাৰ কলেজৰ নতুন ইলেকশ্যন হ'লে নতুন ইউনিয়ন বডিক এই ফাণ্ডটো দিয়া যাব আফটাৰ তেওঁলোকৰ যিটো পৰীক্ষা যিটো আমাৰ বৰ্তমান 27 নৱেম্বৰৰ পৰা আমাৰ পৰীক্ষাটো চলি আছে আৰু 27 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমাৰ এই পৰীক্ষাটো চলিব আৰু ইয়াৰ পিছত আমি নতুন ইউনিয়ন বডিৰ লগত আলোচনা কৰি তেওঁলোকে ক'ত যায় নাযায় সেইখিনি পইচা আমি তেওঁলোকক আমি ৰিলিজ কৰি দিব পাৰিম। গতিকে সেইকাৰণে ৰিলিজ কৰা নাই আৰু ইয়াৰ পিছত আমাৰ 2021ত আমাক ফাণ্ডটো দিছিলে আৰু 2021ত সেইটো কোভিড পেণ্ডামিক পিৰিয়ড ছেকেণ্ড ৱেভ অফ কোভিড তেতিয়া আমাৰ কোভিড পুৰা চলি আছিলে আৰু এছেম্বলি ইলেকশ্যন যেতিয়া আমাৰ 2021ত হৈছিলে তেতিয়াও আমাৰ প্ৰায় কোভিড প্ৰট'কলবিলাক চলি আছিলে। গতিকে আমি সেই সময়ত 21ত তেওঁলোকক ৰিলিজ কৰিব নোৱাৰোঁ। 22ত আমি কি কাৰণে নোৱাৰিলোঁ, 22ত আমাৰ বিভিন্ন ধৰণৰ আমাৰ এক্টিভিটিজ ৰিগাৰ্ডিং নাক এছেছমেণ্ট আমাৰ কলেজৰ নাকৰ এছেছমেণ্ট হ'বৰ কাৰণে আমাৰ ষ্টুডেণ্টখিনি আমাক লাগে যিহেতু নাকে তেওঁলোকৰ লগত এটা ইণ্টাৰেকশ্যন ছেশ্যন কিবা কিবি আমাৰ তেওঁলোকে ফিডবেক পঠিয়াই সেই ষ্টুডেণ্টবিলাকে ফিডবেক দিলে আমাৰ কলেজৰ যিটো গ্ৰেডিং সেই গ্ৰেডিংটো ভাল হ'ব। যদি ষ্টুডেণ্টে ফিডবেক নিদিয়ে তেতিয়াহ'লে আমাৰ গ্ৰেডিংটো ডাউন হৈ যাব। সেইটো কাৰণে আমি ভাবিলোঁ কি আমাৰ নাকৰ ইনস্পেকশ্যনটো হৈ যাওক আৰু সেইমতে আমাৰ নাকৰ ইনস্পেকশ্যনটো হৈ গ'ল আৰু তাৰপিছত আমাৰ আহিলে কি চিলভাৰ জুবলি। গতিকে চিলভাৰ জুবলি অহাৰ লগে লগে আমি তেওঁলোকক চিলভাৰ জুবলি কামত বিভিন্ন কামত আমি এক্টিভিটিছত তেওঁলোকক আমি বিজি কৰিলোঁ আৰু সেই বিজি কৰাৰ পিছত তেওঁলোকে সেইটো 20ত যাব নোৱাৰিলে। তাৰপিছত আমাৰ হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম আহিলে 22 ফেব্ৰুৱাৰীত আমাৰ ফাইনেল আহিলে। তাৰপিছত মাৰ্চ এপ্ৰিলত আমাৰ HS ফাৰ্ষ্ট ইয়েৰৰ এক্সাম চিডিউল আছিলে, সেইটো আছিলে। গতিকে মে' জুন জুলাই TDC ছেমিষ্টাৰ TDC ইভেণ্ট ছেমিষ্টাৰ এক্সামিনেশ্যন আছিলে। তাৰপিছত জুলাইত ছামাৰ ব্ৰেক হ'ল কিন্তু আমি পঠিয়াব পাৰিলোহেঁতেন কিন্তু জুলাইত আমাৰ যিহেতু আমাক GBA ক'লে যে নতুন ইউনিয়ন বডিৰ ইলেকশ্যন হোৱাৰ পিছতে ফাণ্ডটো ৰিলিজ কৰিব লাগে বুলি কৈছিলে। সেইটো কাৰণে আমি ছামাৰ ব্ৰেকত আমি পঠিয়াব নোৱাৰিলোঁ। গতিকে নিউ ছেশ্যন ষ্টাৰ্ট হৈ আমাৰ আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু সেই আগষ্টৰ ষ্টাৰ্ট হ'লে কি হয় যে এজ পাৰ লিণ্ডো কমিশ্যনৰ ৰুল মতে এটা ষ্টুডেণ্টে যেতিয়া নমিনেশ্যন ফাইল কৰে ইউনিয়ন বডিত তেখেতসকলৰ এটা পাৰ্চেণ্টেজ দৰকাৰ হয় মিনিমাম 75% আৰু যদি মিনিমাম 75% নহয় তেতিয়াহ'লে তেওঁলোকৰ কেণ্ডিডেচাৰটো কেঞ্চেল হৈ যায়। সেইকাৰণে আমি আগষ্ট মাহটো ক্লাছ কৰিলোঁ আৰু ছেপ্টেম্বৰত আমি ইউনিয়ন বডিৰ ইলেকশ্যনটো আমি হোল্ড কৰিলোঁ। তাৰপিছত আমি হোৱাৰ দুদিন পিছতে আমি আমাৰ কলেজ উইক আমি ষ্টাৰ্ট দি দিলোঁ। তো কলেজ উইক ষ্টাৰ্ট দিয়াৰ পিছত আমাৰ কলেজ উইকৰ গোটেই এক্টিভিটিজ হোৱাৰ পিছত আমাৰ পূজা বন্ধ আহি গ'ল। তো পূজা বন্ধ আহি যোৱাৰ পিছতে লগে লগে আমাৰ 24 নৱেম্বৰৰ পৰা আমাৰ আকৌ অড ছেমিষ্টাৰ এক্সামিনেশ্যনৰ চিডিউলটো আকৌ ফাইনেল কৰি দিলে। তেতিয়া আমাৰ অড ছেমিষ্টাৰ
24 নৱেম্বৰ 2023 এতিয়া আমাৰ বৰ্তমান আজিও এতিয়াও পৰীক্ষা চলি আছে আমাৰ দুটা ৰুমত এতিয়াও পৰীক্ষা চলি আছে ডিগ্ৰী এক্সাম গতিকে সেই কাৰণে আমি পঠাব পৰা নাই গতিকে এটু কথা ক'ব বিচাৰিছো যে প্ৰিন্সিপালে কেতিয়াও এটু টকা খোৱাৰ প্ৰশ্ন আহি নপৰে বা নাহে কাৰণ এটু কাৰণে যিজন প্ৰিন্সিপালে এটা বাহৰ ঘৰ বনাই আজি এই কলেজটোক আজি এই পজিশনলৈ লৈ আহিছে তো 1,50,000 টকা হেতু প্ৰিন্সিপালে কেতিয়াও খাব নোৱাৰে আৰু এনেকুৱা এটা আমাৰ সময় গৈছে য'ত মই নিজৰ পকেটৰ টকা 1,00,000 টকা দি ফেলে মই নাকৰ ইনস্পেকশনত মই নিজৰ পকেটৰ পৰা দিছো আৰু এটো ৰেকৰ্ড আছে আৰু সেই টকাটো আজি পৰ্যন্ত মই আজি ৰিটাৰ্ণ লোৱা নাই আৰু ৰিটাৰ্ণ ল'ব পৰা নাই আমাৰ ফাইনান্সিয়েল পজিশনটো বৰ ভাল নহয় কাৰণ ফ্ৰী এডমিশন হয় যদিও আমাক জুনত যদিও ফ্ৰী এডমিশন হয় তেতিয়া সেই পইচাটো আমাক চৰকাৰে মাৰ্চ নহলে এপ্ৰিলতহে দিয়ে এতিয়া যেটো এই বছৰ যেটো এডমিশন হৈছে এই এডমিশনৰ পইচাটো আমি যোৱা বিগত বছৰত আমাক যেনেকে মাৰ্চ এন্ডিং 31 মাৰ্চৰ দিনা দিয়ে নহলে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত দিয়ে আমি কলেজখন সেই পইচাটো নাপালেও আমি কলেজখন চলাই গৈ থাকিব লাগে বিভিন্ন সমস্যা কেতিয়াবা কাৰোবাৰ পৰা পইচা ধাৰ কৰি আনিও আমি কলেজ চলাইছো যেহেতু আমি চৰকাৰৰ পৰা বিপিএলৰ যেটো ৰিইম্বাৰ্সমেন্ট সেই ৰিইম্বাৰ্সমেন্টটো নোপোৱাৰ কাৰণে আমি কেতিয়াবা ধাৰ কৰিও কলেজ চলাব লগা হৈছে সময়ত পইচাটো আহিলে আমি পইচাটো ঘূৰাই দিওঁ গতিকে এটু কথা নহয় আগৰ যিজন আমাৰ জিএস আছিল চাৰমেন টিছু তেখেতকো মই অৱগত কৰিছিলো যে তোমালোকৰ পইচাটো আছে কিন্তু সময় সুবিধা মিলা যেটো সায়েন্স টিমৰ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ কথাটো যে আহিছে এপইন্টমেন্টৰ কথা আৰু এটু কথা মানে আমাৰ 2020 চনত আসাম গভৰ্ণমেণ্টে আমাক সায়েন্স টিমটো আসাম গভৰ্ণমেণ্টে আমাক দিছিলে দিয়াৰ পিছত হেমত আমাৰ কোভিড প্ৰটোকল আছিল বহুত কিবা কিবি আছিল 2020 চনত আমি প্ৰতিটো ইন্টাৰভিউ হল কৰিবলৈ যাওঁতে আমি বিভিন্ন সমস্যাৰ সমাধান বিভিন্ন সন্মুখীন হৈছো কাৰণ আমাৰ যিখিনি ফাৰ্ষ্ট ফেজ আছিল যে আমাৰ ফেকাল্টি এপইন্টমেন্ট ফেকাল্টিটো ফাৰ্ষ্ট এপইন্টমেন্টৰ কথা আছিল তো আমি হেইমতে আগবাঢ়ি আমি ফেকাল্টিটো 3-4 4 ইন্টাৰভিউ কৰি ফেলে যেনে তেনে আমি ফেকাল্টিটো পালো আৰু গতিকে তাৰ পিছত আমাৰ কথা আহিলে গেট 3 গেট 4 তো গেট 3 গেট 4 ৰ এপইন্টমেন্টটো হল এনেকুৱা কথা যে পোষ্টটো একচুয়ালি যেটো আমাৰ পোষ্ট স্যাংশন অৰ্ডাৰ এই পোষ্ট স্যাংশন অৰ্ডাৰটো আমাক আসাম গভৰ্ণমেণ্টে আমাক ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন কাহিলিপাৰা তেওঁৰ থ্ৰুদি আমাক গোটেইখিনি অৰ্ডাৰ দিয়া হৈছিল আৰু হে তেওঁলোকে আমাক অৰ্ডাৰটো প্ৰতি আমাক কিছুমান তাত গাইডলাইন দিছিল আৰু সেই গাইডলাইন মতে যাবলৈ যাওঁতে আমি বিভিন্ন সময়ত আমি এটো জিবিটো আমাৰ আলোচনা হৈছে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এপইন্টমেন্টৰ কথা তাৰ পিছত আমি আগবঢ়াৰ পিছত আমাৰ যেটো আসাম গভৰ্ণমেণ্টৰ যেটো रोस्टार সিস্টেম रोस्टार যেটো আমাৰ কাষ্টৰ ক্ষেত্ৰত আমাৰ এটা रोस्टार থাকে যে এটা পোষ্ট এডভাৰটাইজ কৰিবলৈ গলে তাৰ रोस्टार পইণ্টটো কিমান হয় হেতু আমাৰ আসাম গভৰ্ণমেণ্টৰ এপ্ৰুভেল মতে আমি এটো এডভাৰটাইজ কৰিছিলো কিন্তু এডভাৰটাইজ কৰাৰ সময়তে আমি লবলৈ গোটেইখিনি ঠিক ঠাক কৰিছিলো তো কৰাৰ সময়ত মোৰ ওপৰত এটা এনকুৱাৰী আহি গ'ল এনকুৱাৰী কমিটি এটা বনালে মোৰ ওপৰত গতিকে মই এনকুৱাৰী কমিটিত মই এটেন্ড কৰিলো আৰু কৰাৰ পিছত তাত বিভিন্ন ধৰণৰ কোৱেশ্চন এৰাইজ কৰা হৈছিল আৰু হেখিনি মই যেটো গভৰ্ণমেণ্টৰ যেটো গাইডলাইন তো সেই গাইডলাইন মতে হেখিনি মই উত্তৰটো দিছো যে এপইন্টমেন্টটো কাউন্সিলে দিয়ে নে ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে দিয়ে হেতু মোৰ কাৰণে মেটাৰ নহয় কিন্তু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে দিলেও দিব আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলে দিলেও দিব তাত মোৰ ক'বলগীয়া একো নাই এতিয়া ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনো ক্লিয়াৰ নহয় কাৰ্বি আংলং অটোনমাস কাউন্সিলে দিব নে অটোনমাস কাউন্সিলো ক্লিয়াৰ নহয় যে ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনে দিব গতিকে এটো এটা অলপ বুজাবুজিত এটা পলিটিক্যাল ডিসিশনত এটা মই ভাবো মানে অলপ সমস্যা এটা হৈ আছে যে গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ ডাইৰেকশন আমি এতিয়ালৈকে আমি পোৱা নাই যাৰ বাবদ মই এটো ইন্টাৰভিউ কেনসেল কৰিব লগা হৈছিল গভৰ্নিং বডি মিটিং মাটি গভৰ্নিং বডিত হেতু আলোচনা কৰি এটো মই ফৰ দি টাইম বিং যেহেতু আমাৰ কোনো ধৰণৰ ফাইনাল ডিসিশন হোৱা নাই হেতু কাৰণে আমি আমাৰ ফালৰ পৰা এটা ইন্টিমেশন গভৰ্নিং বডি মিটিং হোৱাৰ পিছত আমাৰ ফালৰ পৰা এটা ইন্টিমেশন আমি কেএসসি কাৰ্বি আংলং আৰু ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন আমি দুটা দিখত আমি দুখন ইনফৰমেশন দি ফেলে আমি বৰ্তমান ৰাখি দিছো আপোনালোকে আমাক এটো সেটেল কৰি দিয়ক যে কাৰ্বি আংলং কাউন্সিলে দিব নে আমাক ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন দিব এই